নমস্কাৰ বন্ধুসকল ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা এডিআৰই গ্ৰেড 3 যিখন গ্ৰেজুৱেট লেভেলৰ পেপাৰ সেই পেপাৰৰ কেইটামান ম্যাথমেটিক্স বা গণিতৰ প্ৰবলেম আপোনালোকৰ আগত ডিসকাস কৰিবলৈ ওলাইছো এই কাৰণে ডিসকাস কৰিবলৈ ওলাইছো বন্ধুসকল কিয়নো আহিবলগীয়া যিবোৰ পৰীক্ষা আপোনালোকৰ আগত আছে যেনেকৈ এসআই পৰীক্ষা সেই পৰীক্ষাসমূহৰ লগত সংগতি ৰাখি এই কোৱেশ্চন কেটা আপোনালোকৰ কাৰণে হয়তো ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে তাৰে প্ৰথম প্ৰশ্নটো ডিসকাস কৰিবলৈ লাইছো আজি ইয়াতে দিয়া আছে যে 1% of 1 plus 2% of 2 plus 3% of 3 আৰু ইয়াৰ ভ্যালুটো আমাক সুধিছে যে অপচন এ বি সি ডি কোনটো হয় এতিয়া বন্ধুসকল পাৰ্সেন্ট মানে কি আমি বুজি লওঁ যদি আমাক 1% মান বুলি দিয়া থাকে ইয়াৰ মিনিং হল 100ৰ ভিতৰত 1 2% বুলি যদি কয় তাৰ মানে 100ৰ ভিতৰত 2 গটিকে 1% ক যদি আমি ভগ্নাংশ বা ফ্ৰেকশনত লিখিম কেনেকৈ লিখিম 1% equal to 1/100 similarly 2% equal to 2/100 আৰু 3% মানে কি হ'ব বন্ধুসকল 3/100 ঠিক তেনেদৰে 40% মানে কি হ'ব 40/100 আপোনালোকে ইমান কোন যদি বুজি পাইছে প্ৰবলেমটোৰ 50% আপোনালোকে মানে বুজি পাইছে এতিয়া আমি মুখ্য প্ৰবলেমটোলৈ আগবাঢ়ো ইয়াত দিয়া আছে 1% of 1 এতিয়া ইয়াতে দিয়া আছে 1% of 1 এতিয়া 1% মানে কি বন্ধুসকল 1/100 এটা অফ মানে কি ইংৰাজীত অফ আৰু অসমীয়াত ৰ ইয়াৰ ম্যাথমেটিক্স বা গণিতত ইয়াৰ মিনিংটো হৈছে পূৰণ চিন বা মাল্টিপ্লিকেশন গতিকে আমি অফৰ জেগাত কি লিখিম মাল্টিপ্লাই আৰু 1 to 1 মানে তো 1 এই তেনে 1% of 1 মানে কি হ'ব বন্ধুসকল 1/100 ঠিক তেনেদৰে 2% of 2 এটা 2% of 2 ইয়াৰ মানে কি হ'ব 2% মানে কি 2/100 of মানে মাল্টিপ্লাই আৰু 2 মানে 2 অৰ্থাৎ ইয়াৰ ভ্যালুটো হল কি বন্ধুসকল 4/100 ঠিক তেনেদৰে 3% of 3 ইয়াৰ ভ্যালুটো কি হ'ব গৈ পেলাই 9/100 এতিয়া তিনটা আমাক যোগ কৰিব দিছে এড কৰিব দিছে গতিকে আমি যেতিয়া তিনটা যোগ কৰিম তেতিয়া কি পাম চাব 1/100 plus 4/100 plus 9/100 এটা চাওক তলত তিনটাৰে 100 আছে গতিকে আমি তলটো সেম ৰাখি ওপৰৰ কেটা যোগ কৰিব পাৰিম তো ওপৰত 1 plus 4 plus 9 তাৰ মানে কিমান হ'ব 14 তলত কি আছে 100 এতিয়া ওপৰত 14 আছে তলত 100 মানে একৰ পিছত দুটা শূন্য আছে গতিকে যেতিয়া আমি ইয়াক দশমিক বা ডেসিমেললৈ লৈ যাম তেতিয়া কি হ'ব 40 মানে ওপৰত যিমান যিটো সংখ্যা আছে তাৰ দুটা ডিজিট বা দুটা অংকৰ আগত দশমিক থাকিব এতিয়া ওপৰত আছিল কি 14 তলত কেটা শূন্য আছিল তলত আছিল দুটা শূন্য গতিকে দুটা ডিজিট বা অংকৰ আগত দশমিক বহিব এতিয়া প্ৰথম ডিজিট এটো সেকেন্ড ডিজিট ইয়াৰ আগত দশমিক বহিব গতিকে আমাৰ উত্তৰটো কিমান হ'ব বন্ধুসকল 0.14 অপচন ডি ইয়াৰ পিছৰ প্ৰবলেমটো আমাক দিয়া আছে ভ্যালু উলিয়াব কৈছে অৰ্থাৎ ভ্যালু বা মান উলিয়াব কৈছে কাৰ 1 প্লাস ইয়াৰ ওপৰত কি দিয়া আছে চাব 1 টো বেলেগকে আছে আৰু এই গুটেটো বেলেগকে আছে ইয়াত দিয়া আছে 1 plus 2√2 plus 3√3 তাৰ তলত আছে 2 plus 6√3 plus 4√2 এতিয়া দেখা দিটো আপোনালোকক ভয়ানক কৰি দিছে কোনোবা হয়তো ভয় খাই অংকটো নকৰিবও পাৰে বা কোনোবাই পৰিমেয়কৰণ বা ৰেশনালাইজেশন কৰিব যাব পাৰে সেইবোৰ আপোনালোকে নকৰিব বহুত সহজ অংক এটো এতে দিয়া আছে যে 1 plus এটো তাৰছত বেলেগকে আছে এটো দেই 1 plus 2√2 plus 3√3 তাৰছত আছে 2 plus 6√3 plus 4√2 এটা আমি 6 টো কি বুলি লিখিব পাৰিম বন্ধুসকল 6 টোক 2 পূৰণ 3 বা 2 into 3 বুলি লিখিব পাৰিম ঠিক তেনেদৰে 4 টো কি বুলি লিখিব পাৰিম আমি 2 পূৰণ 2 আৰু 2 টো কি বুলি লিখিব পাৰিম 1 পূৰণ 2 মানে কিবা এটা সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটোৱে থাকে এতিয়া চাব আমি 1 প্লাস দিলো এতিয়া ওপৰত যেনেকৈ আছিল তেনেকৈ লিখক 1 plus 2√2 plus 3√3 এটা চাকচোন তলত গুটেই কেটাতে কি কমন আছে 2 কমন আছে এটো 2 2 2 গতিকে আমি 2 কি কৰিব পাৰিম কমন ল'ব পাৰিম 2 যেতিয়া কমন ললো তেতিয়া কি পালো 1 plus 3√3 plus 2√2 এটা চাক ওপৰত যেটো আছে
ওপৰত যিটো সংখ্যা আছে আৰু তলত থকা সংখ্যাটো সেম আৰু আমি সেইকাৰণে কেনসেল আউট কৰিব পাৰিম কাটিব পাৰিম তো কাটিলে কি পাম আমি ওপৰত থাকিব 1 তলতো থাকিব 1 তো 1 * 1 মানে 1 তলত 2 পূৰণ 1 হৈ যাব 2 পূৰণ 1 গতিকে ইয়াৰ ভ্যালুটো কি হ'ব 1 + 1/2 ঠিক আছে 1 + 1/2 মানে কি বন্ধুসকল 2 তাৰপা এই 2 ৰ লগতে 1 টো পূৰণ হ'ব 2 পূৰণ 1 + 1 মানে কি হ'ব 3/2 গতিকে আমাৰ অপচনটো কি হ'ব বন্ধুসকল অপচন সি 3/2 ইয়াৰ পিছৰ প্ৰবলেমটোলৈ আমি আগবাঢ়িছো ইয়াত দিয়া আছে আমাক কি সুধিছে কিহৰ মান সুধিছে 16% অফ 16 + 16 হোল স্কয়াৰ বাই 16 * 16 এতিয়া বন্ধুসকল প্ৰবলেমটো একেবাৰে সহজ প্ৰশ্ন মানে একেবাৰে সহজ প্ৰবলেম কিন্তু এই 16 + 16 হোল স্কয়াৰ বাই 16 * 16 এটো যদি আপোনালোকে কৰিব যায় মানে ডাইৰেক্ট পূৰণ কৰিব যায় তেতিয়া আপোনালোকৰ উত্তৰটো বহুত দীঘল হ'ব মোৰ বিশ্বাস যে আপোনালোকৰ 100% মানুহে এটো সলভ কৰিব পাৰিব কিন্তু ইজিলি কেনেকৈ পাৰি মই হেতু আপোনালোকক এটা মানে সহজ উপায় কেনেকৈ কৰিব পাৰে হেতু দেখুৱাবলৈ গৈ আছো এতিয়া চাব 16 + 16 হোল স্কয়াৰ এটো বাই 16 * 16 ইয়াক আমি কেনেকৈ সিম্পলিফাই বা ইজি কৰিব পাৰি হেতু চাম এটা 16 + 16 মানে কি বন্ধুসকল 2 * 16 ঠিক আছে 16 + 16 মানে কি 32 আৰু 2 পূৰণ 16 মানে কি 2 পূৰণ 16 মানে হ'ব কি বন্ধুসকল 32 মানে 16 + 16 টোক আমি কি বুলি লিখিব পাৰিম 2 * 16 বুলি আমি লিখিব পাৰিম এতিয়া ওপৰতটো স্কয়াৰটো আছে হোল স্কয়াৰ আৰু তলত কি আছে 16 * 16 এতিয়া বন্ধুসকল স্কয়াৰ থকা মানে কি যদি কিবা এটা সংখ্যাৰ ওপৰত স্কয়াৰ থাকে তাৰ মানে কি সংখ্যাটো আমি দুবাৰ পূৰণ কৰিব লাগিব যেনেকৈ 6 স্কয়াৰ মানে কি বন্ধুসকল 6 পূৰণ 6 এতিয়া স্কয়াৰটো কাৰ ওপৰত আছে 2 পূৰণ 16 ওপৰত আছে গতিকে আমি কি কৰিম 2 পূৰণ 16 দুবাৰ পূৰণ কৰিম 2 পূৰণ 16 পূৰণ 2 পূৰণ 16 আৰু তলতো কি আছে 16 পূৰণ 16 এতিয়া আমি এটো 16 আৰু 16 কাটিলো এটো 16 আৰু 16 কাটিলো কি থাকিব এটা 2 পূৰণ 2 2 পূৰণ 2 মানে কি বন্ধুসকল হ'ব 4 গতিকে আমাক প্ৰশ্নত কি সুধিছিলে বন্ধুসকল 16% অফ এই এক্সপ্ৰেছনটো 16 + 16 হোল স্কয়াৰ বাই 16 * 16 এতিয়া 16% মানে কি বন্ধুসকল 16% মানে কি 16% মানে হ'ব কি 16/100 আৰু এই এক্সপ্ৰেছনটোৰ ভ্যালুটো কি হ'ব বন্ধুসকল ইয়াৰ ভ্যালুটো হ'ব 4 এটা চাওক 16 * 4 মানে কি 16 আৰু 4 পূৰণ কৰিলে আমি কিমান পাম 64 পাম আৰু তলত কি আছে 100 গতিকে 64/100 মানে কিমান হ'ব চাওক তলত দুটা শূন্য আছে গতিকে দশমিক কেটাৰ আগত বহিব দুটাৰ আগত বহিব আমাৰ ওপৰৰ সংখ্যাটো আছে 64 দশমিক কেটাৰ আগত বহিব দুটাৰ আগত বহিলে কাৰ আগত বহিব 6 ৰ আগত মানে উত্তৰটো আমাৰ কিমান হ'ব বন্ধুসকল 0.64 অৰ্থাৎ অপচন ডি গতিকে বন্ধুসকল আজিৰ ভিডিঅ'ত আমি গ্ৰেড 3 গ্ৰেজুৱেট লেভেল পৰীক্ষাত অহা কেইটামান সহজ প্ৰশ্ন ডিসকাস কৰিলো পৰৱৰ্তী সময়ত এই পৰীক্ষাত অহা কেইটামান সকলোৱে কোৱা টান প্ৰবলেম ডিসকাস কৰিম যিবোৰ আপোনালোকৰ পৰৱৰ্তী এসআই এক্সামত কাম আহিব